নমস্কাৰ, মই দীপজ্যোতি। আজি কিছুদিন ধৰি মই কিছুমান ষ্টকৰ ওপৰত শ্বৰ্ট ভিডিঅ' বনাই আছিলোঁ। কিছুমান ষ্টকৰ নাম আৰু সেই ষ্টকটোৰ ষ্টক প্ৰাইচ কিমান, তাৰ পি ৰেচিঅ' কিমান, মাৰ্কেট কেপিটেলাইজেশ্যন কিমান, ডিভিডেণ্ড ইল্ড কিমান, সেইবিলাকৰ ওপৰত মই কিছুমান শ্বৰ্ট ভিডিঅ' বনাই আছিলোঁ। আচলতে সেইটো মোৰ কোনো ষ্টক ৰিকমেণ্ডেশ্যন নাছিল। ৰিকমেণ্ডেশ্যনৰ কাৰণে মই এইটো বনোৱা নাই যে এইটো ষ্টক পাৰ্চেছ কৰক, এইটো ষ্টক পাৰ্চেছ কৰক। মাত্ৰ এটা কাৰণে বনাইছিলোঁ, যাতে কোনো এটা ষ্টকৰ বিষয়ে আপোনালোকে গম পায় যে এইটো ষ্টক, ইয়াৰ মাৰ্কেট কেপিটেলাইজেশ্যন ইমান, ইয়াৰ পি ৰেচিঅ' ইমান, প্ৰাইচ টু আৰ্নিং ৰেচিঅ', ইয়াৰ ডিভিডেণ্ড ইল্ড ইমান, আৰু লাষ্ট ডে ৰিটাৰ্ণ মানে যোৱা এবছৰ ধৰি কিমান পাৰ্চেণ্ট ৰিটাৰ্ণ দিলে, সেইটো জাষ্ট আপোনালোকৰ ইনফৰ্মেশ্যনৰ কাৰণে মই সেই ষ্টকৰ ওপৰত ভিডিঅ' বনাইছিলোঁ। আচলতে এইটো মোৰ কোনো ষ্টক ৰিকমেণ্ডেশ্যন নহয় যে ষ্টকটো আপোনালোকে বাই কৰক, সেই ধৰণৰ নহয়। আৰু সেই ষ্টকবিলাক আচলতে মই পিক কৰিছিলোঁ কাৰণ মই অলপ ষ্টাডি কৰি মেলি তাৰ ওপৰত ভিডিঅ' বনাইছিলোঁ। কাৰণ যিবিলাক ফিউচাৰিষ্টিক ষ্টক আচলতে ইন ফিউচাৰ সেই ষ্টকবিলাক ভাল গ্ৰ'থ হোৱাৰ চান্স আছে, সেইকাৰণে মই সেই ষ্টকবিলাকৰ ওপৰত ভিডিঅ' বনাইছিলোঁ। গতিকে যিকোনো ষ্টক পাৰ্চেছ কৰাৰ আগতে আপোনালোকে ভালদৰে চাই চিতি পাৰ্চেছ কৰিব, নিজে ভালদৰে এনালাইচিছ কৰি ল'ব, তাৰপিছতে পাৰ্চেছ কৰিব। আৰু যদি আপোনালোকে নিজে ভালদৰে নাজানে তেতিয়াহ'লে ফাইনেন্সিয়েল এডভাইজাৰৰ লগত ভালদৰে আলোচনা কৰি যিকোনো এটা ষ্টক পাৰ্চেছ কৰিব। গতিকে আজি ভিডিঅ'টিত বৰ বিশেষ নকওঁ, মই ইয়াকে কৈ আজি ভিডিঅ'টি সামৰিছোঁ। ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ।